নমস্কাৰ, মই সকলোকে মোৰ PSK টিচিং লাইভ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি দ্য ফান ডে হেড পাৰ্ট 2ৰ দ্বিতীয় খণ্ডলৈ আহিছোঁ। দে টাৰ্ণ দ্য পেজেছ, সিহঁতে যেতিয়া পাতবোৰ লুটিয়াইছিল, হুইচ ৱেৰ য়েল্লো, যিবোৰ হালধীয়া এণ্ড ক্ৰিংলি আৰু ভাজ লগা আছিল। ইট ৱাজ এফুলি ফানি টু ৰিড ৱৰ্ডছ, সিহঁতে সেই শব্দবোৰ পঢ়িবলৈ বৰ হাঁহি উঠা আছিল। ডেট stood still instead of moving the way they were supposed to on a screen, you know. তোমালোকে জানানে বা তুমি জানানে সিহঁতে যেনেকৈ কম্পিউটাৰ শব্দবোৰ মুভিং কৰি থকা বা লৰচৰ কৰি থকা শব্দবোৰ পঢ়িছিল, সিহঁতে স্থিৰ হৈ থকা পাঠবোৰ পঢ়িবলৈ বৰ হাঁহি উঠিছিল। And then when they turned back to the page before, যেতিয়া সিহঁতে পাঠটো লুটিয়াইছিল তাৰ আগত it had the same words, সিহঁতে একেই শব্দ পাইছিল on that it had when they read it the first time, যিবোৰ সিহঁতে প্ৰথমবাৰৰ বাবে পঢ়িছিল সেই শব্দবোৰ একেই পাইছিল। যেনেকৈ কম্পিউটাৰত শব্দবোৰ স্ক্ৰীণখন একেই থাকে কিন্তু শব্দবোৰ সলনি হৈ থাকে, কিন্তু পাঠবোৰত শব্দবোৰ সলনি হৈ নাথাকে। সিহঁতে সেইকাৰণে সেই শব্দবোৰ পঢ়িবলৈ হাঁহি উঠিছিল। সিহঁতে মুভিং কৰি থকা শব্দবোৰ স্ক্ৰীণত পঢ়ি থকা ভাল পাইছিলে, কিন্তু স্থিৰ হৈ থকা ছপা কাগজত বা কিতাপত সেই শব্দবোৰ পঢ়োঁতে তেওঁলোকৰ হাঁহি উঠিছিল। মই নেক্সট আহিছোঁ। জি ছেইড টমি হোৱাট এ ৱাষ্ট, যিয়ে টমিক কৈছিল কি যে বয়, when you are through the book you just throw it away I guess, মই অনুমান কৰোঁ যেতিয়া তুমি কিতাপখন পঢ়িবা নিশ্চয় সেই কিতাপখন দলিয়াই দিবা। Our television screen must have had a million books on it and it's good for plenty more. আমাৰ টেলিভিছন স্ক্ৰীণত লাখ লাখ কিতাপ পোৱা যায় আৰু সেইবোৰ আমাৰ কাৰণে বহুত বেছি ভাল। I would not throw it away, আমি এইবোৰ কেতিয়াও দলিয়াই নিদিওঁ। Same with mine, said Margie. মাৰ্গীয়ে কৈছে মোৰ সৈতে একেই। She was 11, তাই 11 বছৰ বয়সীয়া আছিল। And had not seen as many telebooks as Tommy had. টমিয়ে যিমানবোৰ টেলিবুক দেখিছিল সিমানবোৰ তাই দেখা পোৱা নাছিল। He was 13. সি কিমান আছিল? 13 বছৰ বয়সীয়া আছিল। তাৰ বয়সটো ডাঙৰ হোৱাৰ কাৰণে সি অলপ বেছি দেখিছে, কিন্তু মাৰ্গীয়ে তাতকৈ কম দেখা পাইছে। She said, তাই কৈছিল, where did you find it? এইবোৰ ক'ত পালা? In my house, কৈছে মোৰ ঘৰত। He pointed without looking, সি নোচোৱাকৈ কৈছে। Because he was busy reading, কাৰণ সি পঢ়াত ব্যস্ত আছিল। In the attic, attic মানে হৈছে ষ্ট'ৰ ৰুমত। সি নোচোৱাকৈয়ে কৈছে ক'ত পাইছিলা বুলি সোধোতে কৈছে ষ্ট'ৰ ৰুমত। What's it about? এইটো কি বিষয়? স্কুলৰ বিষয়। ধন্যবাদ, আজিলৈ ইমানে।